আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটা পাৰ্থ ওকে আপুনি থাম্বনেল চাই অনুমান কৰিছে নিশ্চয় আজি এই ভিডিঅ'ত কি বিষয় আলোচনা হ'ব বাট ট্ৰলিং ভিডিঅ' নহয় অলৰাইট পেপে গাৰ্ল কৰিশ্মা নাথ আকৌ এবাৰ সময় পৰিল বিতৰ্কৰ মাজত মোৰ এই ভিডিঅ'ক লৈ কৰিশ্মা নাথৰ বিষয়ত মোৰ দুটা ভিডিঅ' হ'ব কিন্তু প্ৰথম ভিডিঅ'তে মই কৈছোঁ যিমান ওপৰলৈ কৰিশ্মা নাথে উঠিব লগা আছিলে উঠিলে যিসকল অনুৰাগী নিউজ চেনেলবোৰ কৰিশ্মা নাথক চেলিব্ৰিটি বনালে এতিয়া সিহঁত বোৰে লাগি ধৰিব কেনেদৰে সুযোগ এটা পায় কৰিশ্মা নাথক দুৰ্নাম কৰা কিন্তু এইখিনিতে এইটো কওঁ যে মানুহ এজনে যেতিয়া সমাজৰ ভাল নলগা কাম কৰিব সেই মানুহজনৰ প্ৰতি মানুহেতো ঠিককাৰ জনাবই সেয়া স্বাভাৱিক কথা মই আগৰ ভিডিঅ'তে কৈছোঁ সব কি বাত নাহি হে চেলিব্ৰিটি মেইনটেন্স বনাকে ৰাখনা সেই অলিয়ে গুলিয়ে নৃত্য গীত প্ৰদৰ্শন কৰা জনক যেতিয়া ৰাতিৰ ভিতৰতে চেলিব্ৰিটি বনাই দিব আপুনি এইটো আশাবাদী নহ'ব যে সেই ব্যক্তিজন কেতিয়াও ফুল কাম কৰিবই নোৱাৰে ওকে তো ঘটনাটো আছিল 2 মে'ৰ ঘটনা যোৱাকালি নেৰানেপেৰা বৰষুণ দি থকাৰ কাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ অলৰাইট তো কৰিশ্মা নাথৰ এই বিতৰ্কৰ ঘটনাটো একচুৱেলি আছিল কি 2 মে'ৰ নিশা মাজুলীৰ এটা সাংস্কৃতিক অনুষ্ঠানত নাগাৰা নাম পৰিৱেশনৰ বাবে আমন্ত্ৰিত হৈছিল কৰিশ্মা নাথ কিন্তু কথাটো হ'ল পৰিৱেশন কৰি থকা সময়তে কৰিশ্মা নাথে কান্ধৰ পৰা অসমীয়াৰ স্বাভিমান গামোচা মজিয়াত থৈ ভৰিৰে আঁতৰাই দিয়া বুলি এটা ভিডিঅ' খুবেই ভাইৰেল হৈ আছে ওকে ভিডিঅ'টোত এইটো প্ৰত্যক্ষ হয় যে তাইৰ ভৰিত গামোচাখন লাগি গৈছে আৰু এনেবোৰ কাৰ্য দৃশ্য দৰ্শকৰ পৰা কেনেকৈ হাৰি যাব আৰু সেয়ে সমগ্ৰ ৰাজ্যত কৰিশ্মা নাথক লৈ তীব্ৰ প্ৰতিক্ৰিয়া বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু বিভিন্নজনে কৰিশ্মা নাথক ক্ষমা খুজিবলৈ কৈছে বাট ইয়ালৈকে আমি দেখিলোঁ একপক্ষীয়া এটা মতদান যিটো আমি কিছু নিউজ চেনেল আৰু কিছুমান ইউটিউব ভিডিঅ'বোৰত দেখি আছোঁ বাট একচুৱেলি ঘটনাটো কেনেকৈ ঘটিছিল সেই বিষয়ে কৰিশ্মা নাথৰ ফালৰ পৰাও জানিলোঁ ওকে দিছিলে আগৰ ফালে আমি পালি বহাব নোৱাৰো সচৰাচৰ আমি ঘূৰণীয়াকে বহো নামবিলাকত কিন্তু কালি আমি যোৱা নাই আৰু পৰীক্ষা থকাৰ বাবেও যোৱা নাই গতিকে কি হ'ল মোৰ কাষত বহা ছোৱালীজনীয়ে গামোচাখন চাইড নকৰিলে তাৰপিছত ঘটনাটোৰ ক্ষেত্ৰত চাফাই দি পেপে গাৰ্ল কৰিশ্মা নাথে কয় যে যেনেকৈ নাগাৰা নাম পৰিৱেশন কৰাৰ বাবে ঘূৰণীয়া হৈ বহিব লাগে ঠিক তেনেকৈ সিদিনাখন ঘূৰণীয়াকৈ বহা সিহঁতৰ হোৱা নাছিল আৰু যিসকল সিহঁতৰ বাদ্যসংগত শিল্পী সেইসকলৰ মোবাইল হাতৰ আঙুঠি কাষতে ৰখাই দিছিল কিন্তু নাম পৰিৱেশন কৰি থাকোঁতে কৰিশ্মা নাথৰ নিজৰ মোবাইলটো কিছু মাজত থকাত ভৰিৰে মোবাইলটো ঠেলি দিছিল তেনে ক্ষেত্ৰতে কাষত থকা গামোচাখন ভৰিত লাগি গৈছিল এয়া পেপে গাৰ্ল কৰিশ্মা নাথৰ ভাষ্য আৰু কৰিশ্মা নাথে এইটোও কয় যে গামোচা এখন যিটো অসমীয়াৰ স্বাভিমান সেইখন ভৰিৰে আঁতৰাই দিয়া কাৰ্য তাই কেতিয়াও ভাবিবই নোৱাৰে অলৰাইট আপুনি কি বিচাৰ ৰাখে কমেণ্টত জনাব কিন্তু এইখিনিতে মই এইটো কওঁ আমি আগতেও এনে ঘটনা দেখি আহিছোঁ যিটো কেমেৰা এংগেলৰ কাৰণেও সৰু কথা এটা চেলিব্ৰিটিৰ কাৰণে ডাঙৰ হৈ পৰে আপুনি অনুমান কৰিছে হয়তো মই কোনটো ঘটনা বিষয়ে ক'ব বিচাৰিছোঁ কিন্তু এইটো লক্ষ্য কৰিব লগা কথা যেনেকৈ কৰিশ্মা নাথে চাফাই দি দিছে তাইৰ অজ্ঞানত সি কাম হৈ পৰিছে তথাপি আপুনি দেখিব যিমান মানুহে কৰিশ্মা নাথক ছাপোৰ্ট কৰা মানুহ আছে সেই সমান মানুহে কৰিশ্মা নাথক গালি দিয়া মানুহ দেখিব লাষ্ট মোৰ অপিনিয়ন চোৱা আমি বৰ প্ৰত্যেক দিনে হয়তো ভুল কাম কৰি আহোঁ বাট আমি বৰ সাধাৰণ মানুহ আমাৰ ভুলবোৰ লক্ষ্য কৰা মানুহ নাই কিন্তু যেতিয়া আপুনি চেলিব্ৰিটি হৈ পৰিব আপোনাৰ সেই প্ৰত্যেক দিনৰ ভুল কামেই আপোনাৰ বাবে কাল হৈ পৰিব আৰু সেইবাবে আনে কৰি পোৱা ভুল কাম এটাৰ বাবে বেয়া কাম কৈ ফুৰাটো নিবিচাৰোঁ ওকে ভিডিঅ'টো মই এইখিনিতে শেষ কৰিম ভিডিঅ'টো জড়িত থকাৰ বাবে ধন্যবাদ থেংক ইউ ফৰ ৱাচিং বাই বাই গুড ডে